নিশা চুৰি কাৰ্য সংঘটিত হৈছে এই কথাটো আমি গম পাওঁ ৰাতিপুৱা 7 বাজিত। যেতিয়া আমাৰ এই পৰিষ্কাৰ কৰিবলৈ যিজন মানুহ আহে, সেই মানুহজনে যেতিয়া মোক ফোন কৰে যে দৰ্জা খোলা আছে, তেতিয়া মই লগে লগে এছিষ্টেণ্ট হেডমাষ্টাৰ বিকাশ কাকতিক ফোন কৰিলোঁ, মেনেজিং কমিটিৰ সভাপতি তেখেতক ফোন কৰিলোঁ, আৰু বিদ্যালয়ৰ কাৰ্যালয়ৰ সহায়ক বাপুৰাম কাকতিক ফোন কৰিলোঁ। গোটেইখিনি আমি লগ হৈ 7:15 ইয়াত পালোঁহি। প্ৰায় যেতিয়া আমি চাওঁ যে 4টা ৰুম খোলা আছে। 4টা ৰুমত যিটো ডিজিটেল আমাৰ লাইব্ৰেৰী সেইটো খোলা আছিলে, স্মাৰ্ট ক্লাছৰুমটো খোলা আছিলে, অফিচ ৰুমটো খোলা আছিলে, আৰু যিটো আমাৰ ষ্ট'ৰ ৰুম সেইটো খোলা আছিলে। আমি 4জনে যেতিয়া চাওঁ তাত দেখা পাওঁ প্ৰায় 3.5 লাখমান টকা সম্পত্তি আমাৰ নোহোৱা হৈছে। তাৰ ভিতৰত আছে আমাৰ CCTV মনিটৰ এটা আছে, লেপটপ এটা আছে, CPU 2টা আছে, ডেস্কটপ 2টা আছে, ডিজিটেল TV CPU এটা আছে, ষ্টেণ্ড ফেন এখন আছে, স্মাৰ্ট TV এটা আছে, এইটো বহুত ডাঙৰ আছিলে, 53/34 বহুত ডাঙৰ আছিলে এইটো। আৰু এই ৰুমটোৰ গোটেই দৰ্জা ফেন চলি আছে, লাইট জ্বলি আছে। আমি গাঁওবুঢ়াক জনালোঁ, গাঁওবুঢ়াৰ পৰা আমি ফোন নম্বৰ লৈ OC ছাৰক ফোন কৰি জনালোঁ। তেখেতে আমাৰ অলপ পিছত গৈ পেলাই পিটিশ্যনটো দিব দিছে। আৰু গ্ৰুপত আমি আমাৰ কাৰ্যালয় আছে, আজিৰ পৰা প্ৰায় 9 বছৰ আগত যেতিয়া মোবাইল টিভিবিলাক দিছিলে, লেপটপ দিছিলে, তেতিয়া দুবাৰ হৈছিলে, 3 নম্বৰ হৈছে।